নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বিশেষ ঠাইলৈ আহিছোঁ। সেই ঠাইডোখৰ হ'ল দেখিছে কাষতে পাহাৰৰ শিল দেখিছে, কইনাকনা শিলৰ মন্দিৰলৈ আহিছোঁ। মই ইয়াৰ এই বিশেষ ঠাইডোখৰ মানে কিছু অংশ আৰু ইয়াত কিবা বিশেষ অনুষ্ঠান পাতিছে বুলি গম পাইছোঁ। মই বিশেষ জাগিৰোডলৈ আহিছিলোঁ। এতিয়া মই ইয়াতে সোমাই অলপ চাই যাম কিনো আছে, কি আছে আপোনালোককো দেখুৱাই যাম। ভিডিঅ'টো চাবচোন শেষলৈকে, আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু তেতিয়া মোৰ সকলো ভিডিঅ' যি আপডেট দিওঁ সকলোবোৰ পাব। এতিয়া বলকচোন, মানে কইনাকনা শিলৰ কিছু মুহূৰ্ত দেখুৱাম, আপোনালোকে উপভোগ কৰিব। আহি আছো দেই, একদম ওপৰলৈ। কিমান দূৰ যাব লাগিব? কোনফালে যাবা? এই কিবা হেৰি মাছ মাংস খাই আহিছো, কিবা হ'ব নেকি? ভয় লাগে নহয়। কৃষ্ণ প্ৰভু দাই দেখোন ধৰিব দেই। এয়া শিলৰ মাজত, শিলৰ চাপে যাম আৰু এতিয়া গৈ আছো। লিখা আছে মহাকাল, এফালেও ইয়াত লিখা আছে, কি লিখা আছে দেখিছে নহয়? কৈলাশলৈ। কৈলাশলৈ যাম। কাষতে মানুহ আছে, উঠি গল। কৃষ্ণ প্ৰভু দায়দোষ নধৰিবা, কৃষ্ণ উঠি আহিছো পাহাৰৰ ওপৰত, শিলত উঠি আহিছো দেই। শিলখিনি কিন্তু বহুত খহটা দেই, শিলবোৰ খহটা, আৰু এয়া বহুত পুৰণা শিল যে একদম চামনি এৰি গৈছে। ওপৰলৈকে উঠিব পাৰে দেই, এতিয়া ওপৰৰ পৰা গাঁওখন চাই থাকিব পাৰে আৰু ন। এই ওপৰত গ'লেতো আৰু মেইন হ'ব, কিন্তু আমি মানে কি যাব পাৰিলো হয় নহয়। মোৰ ওপৰত তলত মন্দিৰ ভাগ আছে, আৰু আমি মাছ মাংস খাই আহিছো তাতে মন্দিৰ আছে, গণেশ মন্দিৰো আছে। মানে এতিয়া এখন বহি লওক আৰু বতাহ খাই আছো, বতাহ খাই। আৰু ক'ত যাবি? বেলেগ এটা মন্দিৰ যাম, পাহাৰ হ'ব দে, সেইটো উঠি ভৰি অলপ বিষাব, কিন্তু খটখটি আছে স্পেচিয়েল। হ'ব দে, খটখটি থাকিলেও থাকক, উঠি যাম কিন্তু খটখটি দি যাম তাতে। মন্দিৰ ভাল বেয়া হোৱা নহয়, কিন্তু মানে কি সীতা জখলা নেকি? ফেচিলিটি ভাল মানে সীতা জখলা নেকি? সীতা জখলা জাগা চাইডত আছে, হয় নেকি? তে আমি যাম আৰু জগন্নাথ মন্দিৰ যাম। জগন্নাথ মন্দিৰ। এতিয়া আমি কইনাকনা শিলৰ ওপৰত আছো ন, কইনাকনা শিলৰ ওপৰতে বহি আছো। আৰু আমিও এতিয়া কান্দিম বুলি ভাবিছো, নাকান্দো আৰু, মানে ওপৰত উঠিব নাপালো যে, সেইকাৰণে কান্দিম বুলি ভাবিছিলো, নেকান্দো আৰু। এইবিলাক জীয়াত পাথৰ হয়, গম পাইছে নে? ক'লা যে এইটো ভাগিলে
মানে এনেকুৱা কালাৰটো কোলা লগতে জীয়াত মানে ডাঙৰ হৈ আহি থাকে অলপ। পাথৰটো মানে ভাঙিলে আকৌ হেৰি হৈ আহে ন? অলপ অলপ ডাঙৰ হৈ আহে। আৰু ডাঙৰ হৈ যায় গৈ। জীয়া শিল এইবিলাক ন? কিছুমান বাগা ৰাস্তাত যদি এটা কাটা বিস্কুট হৈছে ইউলা উঠালে গুৱা হৈ যায়। এইটো গুৱা হৈ নাযায় মানে পাথৰটো ভাল আছে। মানে যিমানে এৰি গ'লেও মানে আৰু হেৰি হৈ যায় মানে মাংস ধৰি যোৱাৰ নিচিনা ধৰি যায় ন? বাঢ়ি যায় আৰু। চেণ্ডেল খুলি খুলি বহি লৈছো আৰু। গৰম দিনত ভাল আৰু এতিয়া গৰম দিনত বতাহ খাবলৈ হয়। এইয়া দেখিছে তলতে আছে একদম মানুহ ঘৰ। মই ভাবিছিলো কিবা বহুত ভয় লগা নেকি। এইটো মেডিকেল কলেজ বনাই আছে এইটো বিল্ডিং দুটা মেডিকেল কলেজ। আগত তাতে মানুহ নাছিল। ইয়াত যে কইনা যে কান্দে বুলি কয় হয় নে? কেনেকে আকৌ সেইটো নাইকিয়া হৈ গ'ল? সেই কান্দা হেৰিটো কেনেকে নাইকিয়া হ'ল? মানে মন্দিৰ হ'ল মন্দিৰ বহাই দিয়াৰ কাৰণে সেইটো সন্তোষিৰ পূজা চূজা কিবা পাতে মানুহে। পূজা পাতে। শিৱ মন্দিৰ বহাই দিলে। শিৱ গণেশ মন্দিৰ হৈ গ'ল। আৰু সেইটো চাইডে আৰু কি মন্দিৰ আছে আমিতো নাজানো। গৈ নাপালো। সোমাই নাপালো আমি যিহেতু ৰাক্ষস খাই আহিছো মাছে মাংসই। এতিয়া মানে কি মানে মন্দিৰ বহাই দিয়াৰ কাৰণে সেই মানে কইনা কান্দাটো নোহোৱা হৈ গ'ল ন? মানে কিয় কান্দা হ'ল? ইয়াত কিবা মানুহ মৰিছিলে নেকি? কইনা কিবা বিয়া পাতিছিল নেকি? বিয়া পাতিছিলে। কিন্তু ইয়াতে কেনেকে মৰিলে সেইটো কথা নাজানো। শিলৰ চাপত সোমাই ওলাই আহিব নোৱাৰা হ'লে নেকি? ওলাই আহিব নোৱাৰা হ'লে মানে বিয়া পাতিছিলে। বিয়া পাতোতে মানে শিলৰ চাপতে বিয়া পাতিছিলে। পাতাৰ পিছত মানে ওলাই আহিব নোৱাৰে কিবা মানে অঘটন এটা হ'ল আৰু ন? হোৱাৰ পিছত মানে শিলৰ চাপৰ পৰা ওলাই আহিব নোৱাৰাৰ কাৰণে তাতে মৰিলে। নামটো ৰখি গ'ল সেইটোৱে। সেই কইনাজনী তাতে মৃত্যু হোৱাৰ কাৰণে মানে সেই আত্মাটোৱে কান্দি থাকে চাগে ন? অকাল মৃত্যু হৈছেতো সেইকাৰণে মানে কান্দি থাকে চাগে। সেয়া আমি তাৰ ওপৰতে উঠি পেলাই কথা পাতি আছো। এইবিলাক যি কি নহওক আমি দেখোন ভয় লগা নাই। শিৱ মন্দিৰ পাতি দিলে যে। শিৱ মন্দিৰ গণেশ মন্দিৰ পাতি দিলে ন? এতিয়া মানে সেই আগৰ সেই আত্মাই কান্দা সেইটো নাইকিয়া হ'ল আৰু। ইয়াত আকৌ হেৰি মানে নিচাযুক্ত মাদক দ্ৰব্য খাব নোৱাৰে। ইয়াত দেখা আছে দেখিছে? আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়। আপোনালোকে আহিলেও ইয়াত এনেকুৱা ভুল নকৰিব। মদ পানী ইয়াত কোনো ধৰণৰ মানে নিচাযুক্ত বস্তু খাব নোৱাৰে। শিৱ মন্দিৰ আছে, গণেশ মন্দিৰ আছেতো সেইকাৰণে। আৰু ইয়াত বিশেষভাৱে ইয়াত মাদক দ্ৰব্য পান কৰা নিষিদ্ধ। আৰু যদি কৰে 500 টকা ফাইন ভৰিব লাগিব। চাব কেনেকুৱা লাগে কমেণ্ট এটা কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মই আগলৈকে যাতে এনেকুৱা ধৰণে সৰু সুৰাকৈ ভিডিঅ'বিলাক দি আপোনালোকক আনন্দিত দিব পাৰোঁ। লগতে ময়ো উৎসাহিত হ'ব পাৰোঁ। তাৰ বাবে আপোনালোকলৈ কইনা শিলৰ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।